অসীমত যাৰ হেৰাল সীমা দ্বিতীয় অধ্যায় ধুমুহা। কবিবৰৰ সহায়ত মই তাৰ হাতৰ টৰ্চৰ ক্ষীণ পোহৰত নাৱৰ গুৰিত পৰি চেষ্টা কৰিছোঁ ডাঙৰ ঢৌবোৰৰ খুন্দাৰ পৰা নাওখন বচাবলৈ। কিন্তু সকলো পংগুশ্ৰম মতলীয় প্ৰলয়ৰ ধ্বংসকাৰী অসীম শক্তিৰ বিৰুদ্ধে যুঁজ কৰিব খুজিছোঁ নিশকতীয়া চাৰিযোৰ ঠেৰেঙা লাগি আধামৰা হোৱা হাতৰ ক্ষুদ্ৰ শক্তিৰে। অথচ ভাবি আচৰিত লাগিছে এতিয়ালৈকে আমি অজ্ঞান হৈ যোৱা নাই কিয়? নাওখনেই বা কিয় ভাগি চুৰমাৰ হৈ যোৱা নাই? নিৰাশাৰ মাজত আশাৰ ক্ষীণ পোহৰ ক'তো দেখা নাই। তথাপি প্ৰতিটো মুহূৰ্ত ঘণ্টাৰ পাছত ঘণ্টা ধৰি অমানসিক পৰিশ্ৰম কৰিছোঁ বাচিবলৈ। অদ্ভুত মানুহৰ জীৱনলৈ মোহ। নিজৰ প্ৰাণটোক দেহাটোক এনেকৈয়ে ভাল পাওঁ তাক আগেয়ে জনা নাছিলোঁ। কিন্তু ভাল পোৱাৰ সাধ্য কি আজি জীৱনটোক ৰক্ষা কৰিব পাৰে? প্ৰাণৰ আশা কৰা নাই, কৰাটো মূঢ়তা। কিন্তু বাৰে বাৰে মনত পৰিছে মাত্ৰ কেইঘণ্টামানৰ আগেয়ে দেখা সেই ৰূপোৱালী জোনাকেৰে ভৰা অপূৰ্ব সুন্দৰ স্বপ্নপুৰীখনৰ কথা। নদীৰ শান্ত নিৰ্মল পানীৰ কথা। কোনে বাৰু ভাবিছিল তাৰ সুন্দৰ শান্তিময় দৈনন্দিন ৰুটিনত এনেই এটা ভয়াৱহ দুৰ্যোগ ভৰা নিশাৰ কথা লিখি থোৱা আছিল। মনত পৰিছে ৩ দিন আগেয়ে এৰি অহা নাৱৰীয়াটোৰ কথা। সি আমাক আহিবলৈ বাধা দিছিল, কৈছিল কালিকা লগা ঠাই গোসানী আছে। তেন্তে এই মহাপ্ৰলয় কি সেই মহাকালীৰ নিৰ্দেশমতে হৈছে? গামখাৰু পিন্ধা জেতুকা বোলোৱা ধুনীয়া হাতখনৰ আবিৰ্ভাৱ এই মৰণযজ্ঞত নৰবলিৰে কি পূৰ্বপাক? বতাহ বৰষুণৰ নিষ্ঠুৰ আঘাতত শৰীৰটো অৱশ হৈ উঠিছে। শাৰীৰিক কষ্ট অনুভৱ কৰিব পৰা সীমাও পাৰ হৈ যোৱাত ভাবিছোঁ মৰণ নাহে কিয়? আহক সি ইয়াতকৈ বেছি কষ্টকৰ কেতিয়াও নহয়। মৰণৰ ভয় পাহৰি পেলাইছোঁ। তাৰ কাৰণে প্ৰতি মুহূৰ্তে নিজক প্ৰস্তুত কৰি নিৰ্ভীক বীৰৰ দৰেই দেৱীক খাটিছোঁ। হে দেৱী, হে গোসানী, তুমি যিয়েই নোহোৱা লাগিলে সোনকালে আমাক পাৰ কৰি নিয়া। ক্ষুদ্ৰ পাঁচোটা মানুহৰ তুচ্ছ পাঁচোটা জীৱন ল'বলৈ এই বিৰাট মহাপ্ৰলয়ৰ আয়োজনৰ একো প্ৰয়োজন নাছিল। অসময়ৰ অস্বাভাৱিক উন্মাদ ধুমুহাৰ মাজত মোৰ দৰেই সন্মুখত মৃত্যু অৱশ্যম্ভাৱী জানিও জীৱনৰ মায়া নেৰি তাক বচাবলৈ যত্ন কৰা ব্যৰ্থ প্ৰয়াসৰ মাজত কবিবৰেও মোৰ দৰেই ভাবিছে। তাৰ মুখৰ বিকৃত মাত কাণত পৰিছেহি। কালি গোসানীক ইমান দিন ভয় লগা কলা মূৰ্তিৰ দৰেই কল্পনা কৰিছিলোঁ। ভাবিছিলোঁ বিশ্বাসো আছিল। কিন্তু সেন্দুৰ বোলোৱা গাখীৰৰ দৰে শুভ্ৰ গামখাৰু পিন্ধা জেতুকা বোলোৱা ধুনীয়া হাতখন তেন্তে মহাকালীৰে নে আন কোনোবা মায়াবিনীৰ নে আমাৰ জীৱন লৈ হেতালি খেলা কোনোবা ক্ৰোধা দেৱী গোসানীৰ? হঠাৎ কবিবৰৰ মুখৰ মাত বন্ধ কৰি উন্মাদ ধুমুহাৰ গৰ্জন ভেদ কৰি নাৱৰ মাজৰ পৰাই প্ৰৰ আৰ্তনাদ আহিল। নহয় নহয়, দেৱী নহয়, গোসানী নহয়। সেয়া ক'ব নোৱাৰোঁ কিয় গোটেই গাটো এবাৰ কঁপি উঠিল। তৎক্ষণাৎ ঘূৰি চাই টৰ্চৰ অস্পষ্ট পোহৰত দেখোঁ নাৱৰ মাজত আধা ডুবি থকা বিশৃংখল বিচনাত লুতুৰি পুতুৰি হৈ অজ্ঞান অৱস্থাত পৰি আছে। মুখৰ পৰা ওলাই অহা ফেনবোৰ বৰষুণে বাৰে বাৰে ধুই নিছে। প্ৰ ক'ব পৰা নাছিলোঁ ইমান পৰ সি ক'ত আছিল, কি কৰিছিল। ধুমুহা আৰম্ভ হোৱাৰ পৰা ঘণ্টাৰ পাছত ঘণ্টা ধৰি নাওখন বচোৱাত মত্ত হৈ আছিল। কবিবৰ মোৰ ওচৰত ডাক্তৰ আৰু ফুকনক দেখিছিলোঁ পানী সিঁচা। কিন্তু তাৰ ওচৰলৈ যাবলৈ কবিবৰে হঠাৎ থিয় দি উঠিছিল। কিন্তু পাছ মুহূৰ্তত বতাহত খুন্দা খাই ছিটিকি পৰিলগৈ পানী। আৰ্তনাদ কৰি নিজেও প্ৰায় পৰি যোৱা অৱস্থাতে তাৰ চোলাটোত খামুচি ধৰিলোঁ। প্ৰাণপণ শক্তিৰে বহু সময় যুঁজি তাক আকৌ নাৱৰ ওপৰলৈ তুলি আনিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য এই হোপমাৰা আন্ধাৰৰ মাজত অলপ পোহৰ পোৱা সেই সম্বল টৰ্চটো তাৰ হাতৰ পৰা প্ৰথমেই ছিটিকি গৈ ঢৌৰ বুকুত কোনফালে কেনি উটি গ'ল নেদেখিলোঁ। ডক আৰু ফুকনে আমাক চিঞৰিছে। নাও বচোৱাৰ আশা এইবাৰ সম্পূৰ্ণ এৰি দি খেপিয়াই চুঁচৰি বাগৰি খুন্দা খুন্দলি খাই পৰ ওচৰ পালোহি। ডাক্তৰে পৰ গাত ধৰি জোকাৰিছে, চিঞৰিছে। পৰ কিন্তু মুখৰ মাত নাই। শিলৰ দৰে কঠিন বৰফৰ দৰে চেঁচা তাৰ শৰীৰটোত বুকুৰ সৰু ধিপ ধিপ শব্দটোৰ বাদে জীয়াই থকাৰ আন একো লক্ষণ নেদেখিলোঁ। সকলো চেষ্টা নিষ্ফল হোৱাত ভয়ত দুশ্চিন্তাত স্তব্ধ হৈ ভাবিছোঁ পৰ কি হ'ল? কেতিয়াৰে পৰা সি এনেদৰেই পৰি আছে? এই অজ্ঞান অৱস্থাতে সি তেন্তে চিঞৰি উঠিছিল। ডুবি যোৱা জাহাজৰ মস্তলৰ আগতে লাগি ধৰা নাৱৰ পালতৰা আধা ভঙা যি বাঁহডাল এতিয়াও থিয় দি আছে তাৰ গুৰিতে পৰৰ বিচনাখন জোঁটপোট খাই লাগি থকাত হয়তো বিচনাৰে সৈতে বতাহে তাক উৰুৱাই নিব পৰা নাই। আমাৰ বিচনাবোৰৰ চিন চাপ নেদেখি বুজিছোঁ প্ৰয়ে সাৰ পাই উঠি বহাৰে পৰা বিচনা এৰা নাই। বোধ কৰোঁ তেতিয়াৰ পৰা সি অজ্ঞান। আগলৈ ডক কিবা এটা নকৰকে লয়। কবিবৰে ভঙা ভঙা মাতেৰে আকুল হৈ চিঞৰিলে।
তই ডাক্তৰ, প্ৰৰ কি হৈছে নাচা কিয়? চাট আপ, মই কি কৰিব পাৰোঁ? মনত নাই সেই হাতখন? প্ৰৰ গাত ঠেলা দি হাঁহি উঠিছিল। কাৰ বুলি ভাবিছ সেই হাত? গোসানীৰ ইডিয়ট, গোসানীৰ। এইবাৰ যিটো ভয় খালোঁ তাৰ ওচৰত ধুমুহাও তুচ্ছ হৈ গ'ল। আটাইকেইটা ভয়ত ঠক ঠককৈ কঁপিছোঁ। কাৰো মুখত শব্দ নাই, কিন্তু আমাক দুগুণ ভয় খুৱাই প্ৰায় অজ্ঞান অৱস্থাত চিঞৰিলে। নহয়, ঠিক আগৰবাৰৰ দৰেই, এইবাৰো যেন ডাক্তৰৰ কথাত প্ৰতিবাদহে কৰিলে। প্ৰ, আমাৰ টেটুফালা চিঞৰো প্ৰৰ কাণলৈ নগ'ল। সি এতিয়া মাজে মাজে কেঁকাইছে, পলাপ বকিছে, চটফট কৰি আকৌ কিছু সময়লৈ শান্ত হৈ পৰি আছে। নিৰ্বাক শিলৰ মূৰ্তিৰ দৰেই আমি কেইটা তাৰ চাৰিও দাঁতিয়ে স্তব্ধ হৈ বহি আছোঁ। ক্ৰোধা গোসানীৰ হয়তো আমাৰ দেহাকেইটা বতাহ বৰষুণেৰে খুন্দিয়াই কোবাই আধামৰা কৰি হেঁপাহ পলাইছে। কাৰণ লাহে লাহে বৰষুণৰ তীব্ৰতা কমি আহিছে। তথাপি বতাহ আৰু অপাৰ সমুদ্ৰত পৰিণত হোৱা দিনৰ শান্ত নদীখনৰ ঢৌৱে ঘূৰপাক খুৱাই আচাৰি নাওখনেৰে সৈতে আমাক যে কলৈ উটুৱাই নিছে নাজানো। মহাপ্ৰলয়ৰ আগত পৰি হেৰাই যোৱা দিহিঙৰ চিৰকলীয়া পুৰণা সোঁতটো টাকুৰি হুৰা দি ঘূৰি দিকশূন্য আন্ধাৰৰ মাজত আমাৰ এই মৰণ যাত্ৰা যে ক'ত শেষ হ'ব তাৰ কথা ভবা নাই। ভাবিছোঁ প্ৰক লৈ এতিয়া কি কৰিম। সি অবিশ্ৰান্তভাৱে বিৰ কৰি পলাপ বকিছে, মাজে মাজে কাৰোবাক নাম ধৰি মাতিছে, মাজে মাজে হাঁহিছে, মাজে মাজে কান্দিছে, চিঞৰি উঠিছে। একো উপায় দেখা নাই। কি কৰিম, কি কৰিব পাৰোঁ আমি? নিৰুপায় হৈ মাথো একেথৰে চাই আছোঁ তাৰ আধা জাপ খাই থকা চকু দুটা, কঁপি থকা ওঠ দুটা আৰু আন্ধাৰৰ মাজত দেখা পোৱা তাৰ হাতৰ সৰু হাতঘড়ীটো। কেৱল তাৰ হাতৰ ঘড়ীটোৱেই যি চলি আছে, তাৰ কাঁটা দুডাল লাহে লাহে পুৱাৰ ফালে আগবাঢ়ি গৈছে যদিও দেখি ধাৰণা হৈছে যেন এই দুৰ্যোগেৰে ভৰা ভয়াৱহ অনন্ত ৰাতিটো আৰু কেতিয়াও শেষ নহ'ব। দেৱীৰ অশেষ দয়া, ৰাতিটো যিমানেই নহওক, নিষ্ঠুৰ হওক, তাক অনন্ত কৰি নাৰাখি এসময়ত শেষ কৰি দিলে। বতাহ বৰষুণ বন্ধ হৈ গ'ল। পানীৰ ঢৌৰ খলকনিৰ শব্দ লাহে লাহে দূৰলৈ আঁতৰি গ'ল। অজ্ঞান প্ৰৰ অদ্ভুত পলাপ একেৰাহে গোটেই নিশা অবিশ্ৰান্তভাৱে চলি থাকি যেতিয়া অলপকৈ কমি আহিছে, তেতিয়া পূব আকাশত আন্ধাৰৰ মাজেদি পুৱাৰ প্ৰথম অস্পষ্ট পোহৰ দেখা দিছে। সেই পোহৰত মৰা মানুহৰ মুখৰ দৰেই হেতা পৰি থকা প্ৰৰ মুখলৈ চালোঁ। তাৰ দুয়ো চকুৱেদি পানী বৈ কান্দিছে, বিৰ কৈ কি কৈছে ধৰিব পৰা নাই। তথাপি মাজে মাজে কাণত পৰিছে অসংলগ্ন শব্দবোৰ। গৌৰী, ভুল, এই শেষ, এয়া আমাৰ শেষ। আমি তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা নাই। গোটেই নিশা আন্ধাৰত এনেধৰণৰ প্ৰলাপেই শুনি আহিছোঁ। তাক জগাই তুলিবলৈ চেষ্টা কৰি ভাগৰি এৰি দিছিলোঁ। এতিয়া আকৌ এবাৰ শেষ চেষ্টা কৰিলোঁ। তাৰ গাত ধৰি জোকাৰি কাণৰ ওচৰলৈ মুখখন নি টেটুফালি চিঞৰিলোঁ, প্ৰৰ প্ৰলাপ এইবাৰ কিন্তু সম্পূৰ্ণ বন্ধ হৈ গ'ল। বোধ কৰোঁ মোৰ চিঞৰ তাৰ কাণলৈ গৈছে। বৰ আশা হ'ল। আমিকেইটা তাক বেৰি ধৰি উদ্গ্ৰীৱ হৈ তাৰ মুখলৈ চালোঁ। অলপ পাছতে চকুলোৰে ভৰা চকু দুটা প্ৰই প্ৰথমবাৰলৈ মেলিলে। কিছু সময় একেৰাহে আমাৰ ফালে চাই হঠাৎ আৰ্তনাদ কৰি উঠি বহিল। কোন তহঁত? কেতিয়াও নেদেখা অচিনাকি মানুহৰ দৰেই প্ৰই আমাৰ প্ৰতিটোৰ মুখলৈ বৰকৈ চকু দুটা মেলি চাই আকৌ চিঞৰিলে, কোন তহঁত? খন্তেকলৈ সৰগ পৰা মানুহৰ দৰে তাৰ মুখলৈ চাই শেষত ক'লোঁ, মই BM, এয়া ডক ফুকন। BM ডক। কোনো কালেই যেন নামবোৰ শুনাই নাই তেনেভাৱে সি মোৰ কথাৰ প্ৰতিধ্বনি কৰিলে। পাছত আমাৰ পোছাকবোৰ অদ্ভুত কিবা দেখা দি হয়তো হাঁহিব খুজিছিল, কিন্তু নিজৰ পোছাকলৈ চকু যোৱাত মুহূৰ্ততে তাৰ মুখৰ পৰিৱৰ্তন হ'ল। চক খাই কঁপি উঠাৰ দৰে তাৰ মুখৰ পৰা যান্ত্ৰণাসূচক শব্দ এটা ওলাই আহিল। কঁপি থকা হাত দুখনেৰে সি লাহে লাহে মুখখন ঢাকি ধৰি আকৌ শুই পৰিল। তাক তুলি ধৰিবলৈ হাত মেলিছিল। ডাক্তৰে বাধা দি নিজে বহুত সময় ধৰি একান্তভাৱে প্ৰক পৰীক্ষা কৰি পাছত মোৰ মুখলৈ চাই ক'লে, এইবাৰ বোধ কৰোঁ শান্ত হৈ শুব। লাহে লাহে উজ্জ্বল হৈ অহা পোহৰত চাৰিওফালে এবাৰ চাই পঠিয়ালোঁ। প্ৰথমেই চকুত পৰিল সৰু বালি চাপৰি এটাত নাওখন লাগি আছে। আগদিনাৰ ফুলৰ দেশখনৰ চিনচাপ ক'তো নাই, দুয়োপাৰে হাবি। সেই পৰ্বত দুটা মনত পৰে, আমাৰ পূবলৈ বহুত দূৰত আছিল, কিন্তু এতিয়া দেখিছোঁ সি আমাৰ পৰা ভালেমান দূৰত, পশ্চিমলৈহে আছে। পৰ্বত দুটা দেখি বুজিলোঁ ধুমুহাই আমাক বহু যোজন বাট উটুৱাই আনিছে। কিন্তু ভাবি নাপালোঁ কেনেকৈ আমি তেনে এটা ভয়ংকৰ ধুমুহাৰ মাজত পৰিও ডুবি নমৰি এতিয়াও জীয়াই আছোঁ। নাওখনত আধা পানী। তাত উপঙি থকা ডুবি থকা কাপোৰ, গাৰু, জোতা, কেমেৰা আদি কিনো নাই। মানুহকেইটাৰ মুখলৈ চাই দেখোঁ ডকৰ বাওঁফালৰ চকুটো ঢাক খাই গৈছে। ফুকনৰ নাকত তেজৰ চেকা। কবিবৰৰ কপাল ফাটি এতিয়াও তেজ বিৰিঙিছে।
মোৰ কামিজৰ হাত এখন নাই। কিলাকটিৰ ওপৰত বৰ এডোখৰ কাটা হাঁহ। পোছাকৰ কথা নকলোৱেই যেনিবা। ক্ষত বিষত পলয় বিজয়ী সৈনিককেইজনৰ ভিতৰত একমাত্ৰ শাৰীৰিক অক্ষত অৱস্থাত পৰি আছে। কিন্তু কি হ'ব? ভিতৰি ভিতৰি তাৰ যে কি হৈছে তাক একমাত্ৰ গোসাঁনীয়েহে জানে। লাহে লাহে বেলি ওলাল। চাৰিওফালৰ ঠাইখন এতিয়া স্পষ্ট দেখা পাইছোঁ। কিন্তু অদ্ভুত যেন লাগিছে। পুতুকা পৰা বহল এখন কাঁহীৰ দৰেই ২-৪টা সৰু সৰু টিলাৰে সৈতে গোটেই উপত্যকাখনেই ওখ ওখ পৰ্বতেৰে চাৰিওফালে ঘেৰি ধৰিছে। তাক সমানে দুভাগ কৰি পূবৰ পৰা পশ্চিমলৈ এডাল সৰল ৰেখাৰ দৰেই নৈখন বৈ গৈছে। বেছি আচৰিত হৈছোঁ নৈখনৰ এঠাইত কঁকালৰ দৰে ভাঁজ লোৱা দুয়োপাৰৰ গৰা দুটা দেখি। কোনোবাই যেন চেপা মাৰিহে সেইডোখৰত নৈখন ঠেক কৰি পেলালে। গৰা দুটা বহলে ৩০ হাততকৈও কম হ'ব আৰু অদ্ভুতভাৱে দক্ষিণ পাৰৰ পোনে পোনে উত্তৰ পাৰৰ গাটো দেখি এনেই ধাৰণা স্পষ্ট যেন এই স্বভাৱ স্পষ্ট নহয়। অকল গৰা দুটাই নহয়, পাৰৰ হাবিখনো যেন কোনোবাই ইচ্ছামতে নানান আকৃতিৰে এডৰা এডৰাকৈ ভাগ কৰি ৰাখিছে। কিন্তু বেছি পৰ সেইফালে চাবলৈ মন নগ'ল। এতিয়া আৰু সেইবোৰ চোৱাত আগ্ৰহ নাই। এক্সকাৰছনৰ আনন্দ, উৎসাহ, হেঁপাহ সকলো শেষ হৈ গৈছে। মৰণৰ লগত যুঁজ কৰি কৰি নিশাটো গ'ল। এইবাৰ হয়তো ভোকত মৰিব লাগিব। কাৰণ নাৱত যে খাব পৰা অৱস্থাত কিবা আছে তাৰ আশা দেখা নাই। সেইবোৰ এৰিও প্ৰৰ চিন্তাই সকলোকে আটাইতকৈ বেছি অধীৰ কৰি তুলিছে। ক'ব পৰা নাই আকৌ সি ভাল হৈ উঠিব নে নুঠে। তেওঁ এইবাৰ শান্ত হৈ শোৱা দেখি আশা হৈছে সি ভাল হ'ব। ৰ'দ উঠাৰ লগে লগে নাও এৰি সকলোৱে বালিলৈ নামি গ'লোঁ। প্ৰক শোৱা অৱস্থাত বিচনাৰে সৈতে কঢ়িয়াই নি তাৰ আৰু আমাৰ নিজৰ নিজৰ গাৰ কাপোৰ কানিবোৰ আৰু নাৱত থকা সকলো বস্তুকে বালিত মণিহাৰী দোকান মেলি দিলোঁ শুকাবলৈ। ডাক্তৰৰ ফাৰ্ষ্ট এইডৰ বাকচটোৰ যি ভগ্নাৱশেষ অৱশিষ্ট আছিল তাৰে সি নিজৰ আৰু আমাৰ কেইটাৰ ওপৰত ডাক্তৰী কৰি। যিটো পুৱা দেখিম বুলি যোৱা নিশা এবাৰ সপোনতো ভবা নাছিলোঁ সেই পুৱাৰে অমৃতহেন মিঠা ৰ'দ চেৰেঙা পিঠিত লৈ আমি চাৰিওটাই উভতাৰ কথাই ভাবিছোঁ। এক্সকাৰছনক ইতি কৰি এতিয়া প্ৰান্তলৈ ঘৰলৈ উভতিব পাৰিলেই ভাগ্য বুলি ভাবিম। একে লেঠাৰিয়ে ৪টা ঘণ্টা সমানে মৰাৰ দৰে শুই শুই প্ৰয় আকৌ চকু মেলিলে। তৎক্ষণাৎ আমি তাক বেঢ়ি ধৰি আগ্ৰহেৰে তাৰ মুখলৈ চালোঁ। এতিয়া অলপ ভাল পাইছ? প্ৰয় উত্তৰ নিদি ক্ষীণকৈ মাথো এবাৰ হাঁহিলে। উত্তৰ নাপালোঁ যদিও তাৰ মুখৰ সৰু হাঁহিটো দেখি মনৰ দুশ্চিন্তা বহুখিনি কমি আহিল। তাক বাধা দিয়াৰ আগতেই বা ধৰি মেলি সাহায্য কৰাৰ আগতেই সি চকু মোহাৰি মোহাৰি উঠি বহি চাৰিও কাষৰ ঠাইখনলৈ চালে। কিন্তু নদীখনৰ সেই অদ্ভুত গৰা দুটাৰ চকুত পৰাৰ লগে লগে সি আমাক প্ৰায় ভয় খুৱাই চিঞৰি উঠিল। মই তেন্তে ইমান পৰ পানীৰ মাজত আছিলোঁ। আমি কেইটাই আচৰিত হৈ তাৰ মুখলৈ চাই ভয়ে ভয়ে সুধিলোঁ, তেন্তে তই ক'ত বুলিনো ভাবিছিলি? মই শিলচটা ক'ত? বগা বহল শিলচটা কোনফালে আছে? নাই তহঁতে নাজান। মোৰেই ভুল, কেনেকৈ জানিবি? অলপ ৰ, গোলমাল নকৰিবি, মই ভাবি চাওঁ। কথা শেষ হোৱাৰ লগে লগে প্ৰয় ভালেমান সময় চকু মুদি থৰ হৈ ৰ'ল। আমি গোলমাল কৰা দূৰৰে কথা মূৰৰ ওপৰত আকাশখন ভাগি পৰা মানুহৰ দৰেই অসহায় হৈ ইটোৱে সিটোৰ মুখলৈ চালোঁ। ভাল হোৱা বুলি যি অলপ আশা হৈছিল তাৰ কথাৰ ধৰণ দেখি সম্পূৰ্ণ লুপ্ত হৈ গ'ল। মুখৰ বিৰ শব্দটোকে ডাঙৰ কৰি প্ৰয়ে মাত দিলে। উত্তৰ পূব কোণত থকা পৰ্বতৰ ওপৰত ইয়াৰ পৰা প্ৰায় ৫ মাইল আঁতৰত শিলচটা থাকিব লাগে। চাচোন বিয়েম আছেনে? চালে। মোৰ লগতে বাকী সকলোবোৰেই উত্তৰ পূবে থকা ওখ পৰ্বতটোৰ ওপৰলৈ চালে। প্ৰয়ো চালে। তাৰ অদ্ভুত কথা শুনি আমি যিমান ভয় খাইছিলোঁ এইবাৰ তাতোকৈ বেছি আচৰিত হ'লোঁ। কাৰণ সঁচাকৈ উত্তৰ পূব ফালে পৰ্বতৰ ওপৰত বিৰাট বগা শিল এচটা চকুত পৰিল। ইমান পৰ আমি কোনেও মন কৰা নাছিলোঁ। কিন্তু প্ৰয় কেনেকৈ শিলচটাৰ কথা জানিব পাৰিলে? লক্ষ্য কৰিলোঁ চকু মেলাৰ পৰা সি সেইফালে এবাৰো চোৱা নাই। তেন্তে নিৰ্বাক বিস্ময়ত তাৰ ফালে চাই থকাত সি লাহেকৈ ক'লে, অলপ সময় আগলৈ মোৰ ধাৰণা আছিল মই যেন সেই শিলচটাতে বহি আছোঁ। বিস্ময়েৰে সুধিলোঁ, সেই শিলচটা তাত আছে বুলি তই কেনেকৈ জানিব পাৰিলি? বাৰু, তাৰ ওপৰত বহি থকাৰ নিচিনা উৎকট ধাৰণাই বা তোৰ কিয় হ'ল? প্ৰয় নিঃশব্দে আমাৰ মুখলৈ এবাৰ চাই লৈ মোৰ প্ৰথম প্ৰশ্নটো সম্পূৰ্ণ উপেক্ষা কৰি লাহে লাহে ক'লে, উৎকট ধাৰণা নহয়। অৱশ্যে তহঁতৰ ওচৰত সি উৎকট হ'বই। কিন্তু আচলতে মই তাত বহাটো সঁচা কথা। মাথো মোৰ সময়ৰ ভুলহে হৈছিল।
অলপ সময়ৰ আগতেই মই তাত বহিছিলোঁ। কেতিয়া? ব্যগ্ৰ হৈ প্ৰশ্ন কৰিলোঁ। ক্ষীণকৈ হাঁহি বিষত ভৰা মাতেৰে প্ৰয় ক'লে। শুনিলে হয়তো তহঁতৰ ওচৰত সি আৰু অদ্ভুত আৰু উৎকট লাগিব। আচৰিত নহবি, শুন। মই তাত বহিছিলোঁ 1300 বছৰ আগতে। মোৰ লগত সেইদিনা তহঁত নাছিলি, আছিল গৌৰী। জীৱনৰ সকলো সুখ আনন্দ ঐশ্বৰ্য হেৰুৱাই সম্পূৰ্ণ ৰিক্তপংগু অসহায় হৈ এদিন আমি দুয়ো তাত শেষবাৰলৈ বহিছিলোঁ, কান্দিছিলোঁ। বিস্ময়ত আমিকেইটা স্তব্ধ হৈ গ'লোঁ। যোৱা নিশা অজ্ঞান অৱস্থাত প্ৰলাপ শুনি শুনি আশা কৰিছিলোঁ হয়তো জ্ঞান ফিৰিলে প্ৰায় ভাল হ'বও পাৰে। কিন্তু এতিয়া সজ্ঞানে পুনৰ সি সেই প্ৰলাপেই আৰম্ভ কৰা দেখি কি যে কৰিম ভাবি নাপালোঁ। সুধো নুসুধোকৈ তাক সুধিলোঁ, এইবোৰ তই কি কৈছ? সঁচাই কচোন, গাটো ভাল পোৱা নাই নে আমাৰ লগত ধেমালি কৰিছ? মোক বাধা দি সি কৈ উঠিল, মই আগতেই কৈছিলোঁ মোৰ কথা তহঁতৰ অদ্ভুত লাগিব। সেইবুলি ভুলতো নাভাবিবি যে মই তহঁতৰ লগত ধেমালি কৰিছোঁ বা অসুস্থ হৈ প্ৰলাপ বকিছোঁ। মই এতিয়া সম্পূৰ্ণ সুস্থ। আমাক মনে মনে থকা দেখি আকৌ মাত লগালে। কি হ'ল? মোৰ একেষাৰ কথাই তহঁতক বোবা কৰি পেলালে। হয়তো ভাবিছ মই দেখাত প্ৰকৃতিস্থ আছোঁ যদিও আচলতে উন্মাদ হৈ গৈছোঁ। নহয়, মোক গোসানীয়ে পাইছে। আৰু ভাবিছ 1300 বছৰৰ কথাটো প্ৰলাপ নহয়, উৎকট কল্পনা। আৰু সৌ শিলচটাৰ কথা হয়তো ভাবিছ। তহঁতক কোৱাৰ আগতেই চুৰকৈ এবাৰ চাই লৈ তহঁতক আচৰিত কৰি দিছোঁ, নহয়? বাৰু বেছ, সেয়া এৰিও যদি মই এইবাৰ কওঁ যে সৌ শিলচটাৰ ওপৰতে এটা আলিও আছে, যিটো পৰ্বতৰ ওপৰে ওপৰে ইয়াৰ পৰা প্ৰায় 10-12 মাইল আঁতৰত থকা আন এখন সৰু উপত্যকালৈ গৈছে আৰু সেইখন ঠাইৰ মাজতে বনৰীয়া ফুলেৰে হেৰা এডৰা সৰু হাবিত দুচটা ডাঙৰ ডাঙৰ ক'লা শিলৰ ওপৰেদি বৈ পৰা এটা সৰু জলপ্ৰপাত আছে, যিটোৰ পাৰত 1300 বছৰ আগতে এহাল কিশোৰ-কিশোৰীয়ে সিহঁতৰ খেলৰ লগৰী বগা সুৰা এজনী লগত লৈ নিতৌ দুপৰীয়া মনৰ আনন্দত উমলি ফুৰিছিল। আৰু যদি কওঁ সৌ শিলচটাৰ ওপৰত আলিটোৰ আনটো আগ আমাৰ ফালে তললৈ নামি আহিছে, আৰু যদি কওঁ সৌ শিলচটাৰ ওচৰৰ আলিটোৰ আনটো আগ আমাৰ ফালে তললৈ নামি আহিছে আৰু নামনিত প্ৰথমেই আলিটোৰ একাষে লক্ষ লক্ষ ৰঙা বগা পদুম ফুলেৰে ভৰা এটা বিৰাট পুখুৰীও আছে, তেতিয়া আমাৰ পৰা উত্তৰৰ প্ৰত্যাশা কৰি প্ৰায় কিছু সময় অপেক্ষা কৰিও যেতিয়া একো নাপালে, তেতিয়া সি হঠাৎ বহাৰ পৰা উঠি ক'লে, নাই, তহঁতে দেখিছোঁ মোক এতিয়াও সন্দেহ কৰিছ। মই যে প্ৰলাপ বকা নাই তাৰ প্ৰমাণ কৰিবলৈ হ'লে ইয়াত বহি আৰু নোৱাৰোঁ। 1300 বছৰৰ মলিনতাই ঢাক খুৱাই নোথোৱা হ'লে আমাৰ চাৰিওকাষৰ এই অৰণ্যখনৰ মাজতে হাজাৰ হাজাৰ প্ৰমাণ মই ইয়াৰ পৰাই তহঁতক দিব পাৰিলোঁহেঁতেন। গতিকে উঠ, মোৰ লগত পাৰলৈ যাব লাগিব। সকলো ঢাক খাই গ'লেও দুই এটা যে এতিয়াও চকুত পৰিব তাক নদীৰ সৌ ভাঁজটো দেখিয়েই বুজিছোঁ। আহ, উঠি আহ তহঁত। প্ৰক বাধা নিদিয়াকৈ তাৰ কথা শুনি গৈছিলোঁ। কিন্তু এতিয়া সি সঁচাকৈয়ে নাৱৰ ফালে খোজ লোৱা দেখি আৰু সহ্য নহ'ল। চাৰিওপাই একেলগে চিঞৰি উঠিলোঁ, তই বলিয়া হলি নেকি? আমাক কি বুলি ভাবিছ? তোৰ দৰেই উন্মাদ নে মূৰ্খ? যোৱা নিশাই ঢেৰ শিক্ষা হ'ল, আৰু নালাগে। এতিয়া আমি ঘৰলৈ উভতিম। গুচি আহ পাৰৰ হাবিত লক্ষণৰ দৰে পঞ্চৱতী বনত স্বৰ্ণমৃগ মৰীচিকাৰ পাছত ঘূৰিবলৈ তোৰ আগ্ৰহ থাকিব পাৰে, আমাৰ কিন্তু নাই। উভতি আহ। প্ৰয় হুৰি কঠোৰ দৃষ্টিৰে আমালৈ চালে। মই সেইবোৰ শুনিব নোখোজোঁ। মোক এটা কথা কৈ দে, মোৰ লগত তহঁত আহিবিনে নাই? যদি ইচ্ছা নাই মই জোৰ নকৰোঁ, কিন্তু মই অকলে হ'লেও যাম। আৰু নাওখনো যদি মোক নিবলৈ নিদিয় সাঁতুৰি হ'লেও মই পাৰলৈ যামেই। এই ঠাইখন হেঁপাহ পলাই নোচোৱাকৈ মই ঘৰলৈ কেতিয়াও উভতি নাযাওঁ। তহঁতক স্পষ্ট কথা জনাই দিলোঁ। গৈ নাৱত বহিল। নিৰুপায় হৈ খং বিৰক্তিৰে আমিও নাৱলৈ যাবলৈ বাধ্য হ'লোঁ। প্ৰয় বুজিছে যে আমাৰ খং উঠিছে। আমাৰ মুখলৈ চাই সি আমাক দুগুণ খং তোলাই আদেশ দিলে খোৱা বস্তু যি আছে লগত ল'বলৈ। তাৰ পাছত তাৰ নিৰ্দেশ মতেই প্ৰথমে গ'লোঁ দক্ষিণ পাৰৰ হাবিলৈ। তাৰ মাজত ঘণ্টা দেখ হাবি বন ভাঙি ঘূৰি ঘূৰি আকৌ নদী পাৰ হৈ উত্তৰ পাৰলৈ আহিলোঁ। প্ৰৰ বাহিৰে আমিকেইটা মৌন গম্ভীৰ। সি কিন্তু অলপো নিৰুৎসাহ নহৈ উৎসাহেৰে ঠাইবোৰ দেখুৱাই অনৰ্গল বক্তৃতা দি গৈছে। আমাৰ মনবোৰ ইমানেই বিৰূপ হৈ উঠিছে যে তাৰ লগত কথা ক'বলৈ তৰ্ক ক'বলৈ তাৰ এই বলিয়ালিৰ পৰা তাক নিবৃত্ত কৰিবলৈ ক্ষুদ্ৰতমো ইচ্ছা যোৱা নাই। কিন্তু বুজিব পৰা নাই ইয়াৰ শেষ ক'ত হ'বনে নহয়। নিৰ্বাক নিৰ্লিপ্ত হৈ তাৰ পাছে পাছে ঘূৰি ঘূৰিও যে তাৰ লগত আমি সম্পূৰ্ণ অসহযোগ আৰম্ভ কৰিছোঁ সেইটো হয়তো তাৰ চকুত পৰিছে। কাৰণ সি এবাৰ থমকি ৰৈ আমালৈ চাই ক'লে, আৰু নালাগে, ব'ল উভতি যাওঁ।
তহঁতৰ যেতিয়া বিশ্বাস হোৱা নাই মোৰ লগত ঘূৰিবলৈ ইচ্ছাও নাই মিছাতে তহঁতক আৰু কষ্ট নিদিওঁ। লোভ সামৰিব নোৱাৰি কৈ পেলালোঁ। যা হওক প্ৰ, এই প্ৰথমবাৰলৈ তেওঁ মানুহৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিছ। ইমান পৰ ধৰি যে কি বলিয়ালি কৰিছিলি তাক বুজিব পৰা শক্তিকণ আকৌ ফিৰাই পোৱা দেখি সুখী হ'লোঁ। ব'ল যাওঁ। প্ৰয় কিছু সময় স্তব্ধ হৈ মোৰ মুখলৈ চাই ৰ'ল। বুজিলোঁ সি মোৰ কথাত বৰ আঘাত পাইছে। তাৰ বিষাদ ভৰা কৰুণ মুখখন দেখি বেয়া লাগিল। লাহে লাহে সি তাক আনফালে ঘূৰাই লৈ ক'লে, তহঁতে যদি জানিলিহেঁতেন মোৰ অন্তৰত কি ধুমুহা চলিছে তেতিয়াহ'লে এনেভাৱে মোক কেতিয়াও আঘাত নকৰিলিহেঁতেন। তহঁতে কেনেকৈ জানিবি যে এই ঠাইখনে কি ৰূপ লৈ আজি মোৰ চকুত দেখা দিছে। তহঁতে ভাবিছ দিহিঙৰ পাৰৰ জনপ্ৰাণীহীন অটব্য অৰণ্য এখনৰ মাজত মোৰ উৎকট খেয়াল চৰিতাৰ্থ কৰিবলৈ তহঁতক অবাবতে ঘূৰাই লৈ ফুৰিছোঁ। কিন্তু তহঁতক মই কেনেকৈ বুজাম যে আজিৰ এই অটব্য অৰণ্যখন এদিন অৰণ্যই নাছিল, আছিল সমৃদ্ধিৰ উচ্চ শিখৰৰ ছবিৰ দৰে জিলিকি থকা ধুনীয়া এখন দেশ, যাৰ প্ৰতিটো ধূলিকণাৰ লগত মোৰ পূৰ্বজন্মৰ সকলো সুখ দুখ আনন্দৰ মধুৰ স্মৃতি আজিও জড়িত আছে। মই জানো তহঁতৰ কাণত সি অদ্ভুত লাগিব। মোৰেই প্ৰথম অদ্ভুত লাগিছিল, কিন্তু লাহে লাহে মই সকলো চিনিছোঁ। চকুৰ আগত স্পষ্ট দেখিবলৈ পাইছোঁ মোৰ পূৰ্বৰ জন্মভূমিক। ১৩০০ বছৰৰ আগতে যিডোখৰ ঠাইত মই আছিলোঁ, যিবোৰ মানুহৰ মাজত হাঁহি আনন্দত মোৰ জীৱন কাটিছিল, সেই প্ৰতিজন মানুহৰ মুখবোৰ, তেওঁলোকৰ কথাবোৰ আজিও মই স্পষ্ট দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। সেই সকলো তহঁতক কম বুলিয়েই প্ৰথমে ঠাইখন দেখুৱাই লৈছোঁ। কাৰণ ঠাইখনৰ ক'ত কি আছিল নাজানিলে হয়তো মোৰ কথাবোৰ ভালকৈ বুজিবলৈ টান হ'ব। কিন্তু মোৰ দুৰ্ভাগ্য, সৌ শিলচটাৰ বাহিৰে মই তহঁতক উপযুক্ত প্ৰমাণ একো দিব পৰা নাই। যি ঠাইত যিটো আছিল সেই সকলো চিনেই আজি মাটিৰ তলত লুপ্ত হৈ গৈছে। তথাপি মই যে প্ৰলাপ বকা নাই তাক প্ৰমাণ কৰিবৰ একমাত্ৰ আশা সেই পদুম পুখুৰীটো। নিশ্চয় ১৩০০ বছৰৰ ভিতৰত সি লুপ্ত হৈ যোৱা নাই। আমি এতিয়া যিডোখৰ ঠাইত আছোঁ তাৰ পৰা পুখুৰীটোৰ দূৰত্ব এমাইলতকৈও বোধকৰোঁ কম হ'ব। কিন্তু তেওঁ মই আৰু তহঁতক জোৰ নকৰোঁ। তহঁতৰ যদি ইচ্ছা হয় মই সকলো ক'ব পাৰোঁ। যদি ইচ্ছা নাই নাৱলৈ উভতি যাওঁ ব'ল, মোৰ চেনেহৰ পূৰ্বৰ জন্মভূমিক এৰি এই জীৱনৰ কৰ্মভূমিলৈ। প্ৰয়ে আমাৰ মুখলৈ চালে। আমি কোনেও তৎক্ষণাৎ উত্তৰ দিব নোৱাৰিলোঁ। প্ৰৰ অপ্ৰত্যাশিত প্ৰস্তাৱৰ কাৰণে প্ৰস্তুত হ'বলৈ সময় ভাবি নাপালোঁ প্ৰক বিশ্বাস কৰিম নে নকৰিম। মানুহে নিজৰ পূৰ্ব জীৱনৰ কথা ক'ব পৰা কোনে বাৰু কেতিয়া শুনিছে, কোনে ভাবিছে, সি জানো সম্ভৱ হ'ব পাৰে। প্ৰ জাতিস্মৰ হ'লেও ভাবি আচৰিত লাগিছে, এই ঠাইখনকে প্ৰয় কেনেকৈ তাৰ পূৰ্ব জন্মভূমি বুলি চিনি পালে। মই মনটো ঠিক কৰাৰ আগতেই ডাক্তৰে তাৰ ওচৰলৈ গৈ হাতখন কান্ধত থৈ ক'লে, আহ প্ৰ, আমি যাম। তই যলৈকে নিয়, পদুমৰ পুখুৰী পাওঁ নাপাওঁ ক্ষতি নাই, কিন্তু তই আমাক যি ক'ব খুজিছিলি সকলো শুনিম ব'ল। প্ৰয় হাঁহিলে, বেছ ব'ল। সকলোৱে আকৌ হাবি ভাঙি ভাঙি খোজ ল'লোঁ। মন্ত্ৰমুগ্ধৰ দৰেই প্ৰ পাছে পাছে গৈ আছে। সি কথা কোৱা নাই, কিন্তু লক্ষ্য কৰি দেখিছোঁ তাৰ চকু দুটা কিবা কাৰণত উজ্জ্বল হৈ উঠিছে। কিমান সময় ক'ব নোৱাৰোঁ, হয়তো এঘণ্টামান হ'ব। হঠাৎ আমি আটাইকেইটা স্তব্ধ হৈ ৰৈ পৰিলোঁ। বিস্ময় আনন্দত মুগ্ধ হৈ চাই ৰ'লোঁ চকুৰ সন্মুখৰ দৃশ্যটো। বিৰাট ডাঙৰ সৰোবৰ এটাত লক্ষ লক্ষ পদুম, কিছুমান ফুলি থকা, কিছুমান কলি, কিছুমান সৰা। নানান অৱস্থাত ৰঙা বগা সৰুবৰ সকলো সৰোবৰৰ নিৰ্মল পানীৰ ওপৰত জিলিকি আছে। প্ৰৰ মুখলৈ চালোঁ। তাত বিজয়ৰ গৌৰৱ নাই, বৰঞ্চ তাৰ চকু দুটা পানীৰে উপচি পৰিছে। চাটকৈ মনত পৰিল কিছু সময়ৰ আগতে দক্ষিণ পাৰত ঘূৰি থাকোঁতে দুই এঠাইত ঠিক এনেভাৱেই তাৰ চকু দুটা চকুৰে ভৰি উঠিছিল। সান্তনা দিয়াৰ দৰে হাতত ধৰি মাতিলোঁ, প্ৰ। নিজকে সংযত কৰি ক'লে, ব'ল সৌ পুখুৰীৰ পাৰৰ হাঁহনিডৰাত বহোঁগৈ। সকলো আহি হাঁহনিত বহিলোহি। খন্তেক পাছতে মাত লগালোঁ, এইবাৰ কচোন সকলো, মই ক'ব পৰা নাই, মোৰ চকুক বিশ্বাস কৰিম নে তোৰ কথাক। সি মনে মনে থকাত ফুকনে ক'লে, বাৰু প্ৰ, ইয়াত এনে এটা পুখুৰী আছে বুলি তই কেনেকৈ জানিব পাৰিলি? আৰু সৌ শিলচটাৰ কথাই বা কেনেকৈ জানিলি? তোৰ সকলো কথা অস্বীকাৰ কৰিলেও এই দুটাকতো অস্বীকাৰ কৰিবৰ উপায় নাই। কিন্তু মোৰ আচৰিত লাগিছে যদি তই আগেয়ে এই সকলোবোৰ কথা তোৰ পূৰ্বজন্মৰ কথা জানিছিলি কতা আমাকতো তাৰ সামান্যতমো আভাস কোনোকালেই দিয়া নাই। কচোন তোক বাৰু কোনে এনে শক্তি দিলে যাৰ বলত তই সকলো মনত পেলাব পাৰিছ? প্ৰক তথাপি নিৰুত্তৰ দেখি এইবাৰ ব্যগ্ৰ হৈ কবিবৰে ক'লে, কি ভাবিছ ইমান? মই যে সকলো শুনিবলৈ উদগ্ৰীৱ হৈ উঠিছোঁ। অৱশ্যে স্বীকাৰ কৰোঁ অলপ আগলৈকে তোৰ কথাবোৰ প্ৰলাপ বুলিয়েই ভাবিছিলোঁ।
কিন্তু তাৰ বাবে মই ক্ষমা খুজিছোঁ। এই পুখুৰীটো দেখিবৰে পৰা মোৰ পূৰা বিশ্বাস হৈছে আৰু এতিয়া যি কবি তাকো মই বিনা প্ৰমাণেই বিশ্বাস। প্ৰয় সৰুকৈ হাঁহি ক'লে, মোৰ কথা এতিয়াই তহঁতক বিশ্বাস কৰিবলৈ জোৰ নকৰোঁ। মোৰ সকলো কথা শুনি তাৰ সত্যাসত্য সম্বন্ধে বিচাৰ কৰাৰ দায়িত্ব তহঁতৰ। ইচ্ছা হৈ বিশ্বাস কৰিবি, নহয় নকৰিবি, মই অলপো বেয়া নাপাওঁ। কিন্তু মোৰ সন্দেহ হৈছে সকলো শুনাৰ ধৈৰ্য তহঁতৰ হ'বনে নহয়। তাক বাধা দি ক'লোঁ, হ'ব তই আৰম্ভ কৰ আৰু পলম নকৰিবি। পলম নকৰোঁ, কিন্তু সকলো ক'বলৈ কিছু সময় লাগিব। গতিকে প্ৰথমে অলপ চাহৰ আয়োজন কৰা যাওক। সুদা পেটত হয়তো মোৰ পূৰ্বজন্মৰ বৃত্তান্ত তহঁতৰ কাণত নিৰস লাগিব পাৰে। নিৰস হওক সৰস হওক, এতিয়া প্ৰতি মুহূৰ্ত যোৱাৰ লগে লগেই তাৰ কথা শুনিবলৈ অধৈৰ্য হৈ উঠিছোঁ। গতিকে সময় নষ্ট নকৰি তৎক্ষণাৎ হাতে কামে লাগি অলপ সময়ৰ ভিতৰতে চাহৰ বাতি আৰু আনুষাংগিক হাতে হাতে লৈ প্ৰক বেৰি ধৰি বহিলোঁ। প্ৰয়ে আৰম্ভ কৰাৰ আগতে একান্তমনে বিস্কুটৰ টিনৰ ঢাকনিখনত ছবি এখন আঁকি গ'ল। তাত পৰ্বত, নদী, হৰ মন্দিৰ, দলং, আলি, পথাৰ একো বাদ নিদিলে। তাত ঠায়ে ঠায়ে কিছুমান নামো লিখি গ'ল। ছবি অঁকা শেষ কৰি প্ৰয়ে আমাৰ মুখলৈ চাই আৰম্ভ কৰিলে। মনত আছে ৩ দিন আগতে দেখা নদীৰ পাৰৰ সেই ভয়লগা ক'লা গছৰ হাবিখনৰ কথা? নিশ্চয় আছে। আৰু সেই অফুৰন্ত ফুল আৰু চৰাই আছে, কিন্তু সেইবোৰৰ লগত তোৰ আৰু এই ঠাইখনৰ সম্বন্ধ কি? একো নাই, নাছিলেও। ক'লা হাবিখন দেখি তহঁতে যেনেকৈ ভয় খাইছিলি ময়ো খাইছিলোঁ। ফুলৰ দেশখন দেখি তহঁতে যেনেকৈ মুগ্ধ হৈছিলি ময়ো হৈছিলোঁ। একো পাৰ্থক্য নাছিল। কিন্তু যোৱা নিশা ধুমুহা অহাৰ আগৰে পৰা চাবলৈ গ'লে গধূলিৰে পৰা আমি যেতিয়া হাঁহি মাতি আনন্দ মনে নাও বাই আছিলোঁ, তেতিয়াৰ পৰা মোৰ মনলৈ এটা অদ্ভুত ধাৰণা আহিছিল। মই যেন সেই ফুলৰ ধুনীয়া দেশখন আগেয়ে ক'ৰবাত দেখিছিলোঁ। মানভঞ্জনৰ ৰাধা-কৃষ্ণৰূপী মৰা হালকো বাৰে বাৰে মনত পৰিছিল। ধাৰণাও হৈছিল তেনে এহাল মৰা মই ক'ৰবাত দেখিছিলোঁ। কিন্তু একোপধ্যেই মনত নপৰিল ক'ত দেখিছিলোঁ, কেতিয়া দেখিছিলোঁ। তহঁতে হয়তো মই মনে মনে অহা লক্ষ্য কৰিছিলি। সঁচা কথা, মই মনে মনে মাথো তাকে ভাবি আহিছোঁ। সেই গধূলিৰে পৰা ৰাতি টোপনি নহালৈকে মই বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছিলোঁ, এই ফুলৰ দেশখন, এই মৰাহাল ক'ত দেখিছিলোঁ, কেতিয়া দেখিছিলোঁ। কিন্তু সেই প্ৰশ্ন সমাধান হোৱাৰ আগতেই মোৰ টোপনি আহিল। তাৰ পিছত মাজৰাতি আহিল ধুমুহা, আৰু তাৰ আগমুহূৰ্তত মোৰ সকলো প্ৰশ্নৰে উত্তৰ মোক দি গ'ল সেই এজনাই। গামখাৰু পিন্ধা জেতুকা বোলোৱা ধুনীয়া হাতখনৰ স্পৰ্শ পাই মোৰ ওচৰত সকলো পৰিষ্কাৰভাৱেই সমাধান হৈ গ'ল। মনত পৰিল কেতিয়া ক'ত দেখিছিলোঁ এইবোৰ। উভতি গ'লোঁ ১৩০০ বছৰ পাছলৈ। তাৰে প্ৰতিটো ঘটনা, প্ৰতিখন মুখ, প্ৰতিটো কথাৰ সকলো স্মৃতি আকৌ সুন্দৰকৈ চকুৰ আগত ভাহি উঠিল। শ বছৰীয়া পাহৰণিৰ গধুৰ ঢাকনিখন মনৰ ওপৰৰ পৰা উটাই নিবলৈকে বোধ কৰোঁ হৈছিল কালি ৰাতিৰ সেই ভয়ংকৰ ধুমুহা। গোটেই ৰাতি মই আধা ডুবা বিছনাত পৰি পৰি তাৰেই সপোন দেখিছিলোঁ। তহঁতে ভাবিছিলি মই অজ্ঞান হৈ পৰিছোঁ, গোসাঁনীয়ে পাইছে। কিন্তু সি ভুল। গামখাৰু পিন্ধা হাতখন গোসাঁনীৰ নাছিল। তহঁতৰ দুই এটা কথা মোৰ কাণলৈ গৈছিল, আৰু তহঁতে যে ভয় খাইছিলি তাকো মই বুজিছিলোঁ। কিন্তু নিজক লৈ আৰু অতীতত হেৰাই যোৱা মোৰ চেনেহৰ সপোন সঙ্গীবোৰক পাই ইমান মগ্ন আছিলোঁ যে তহঁতলৈ ভ্ৰূক্ষেপ কৰিবৰ অৱসৰ নাছিল। কিন্তু মোৰ বিশ্বাস হৈছিল যেন মোক ধুমুহাই এই ঠাইলৈকে, মোৰ পূৰ্ব জন্মভূমিলৈকে উটুৱাই আনিছে। এই সকলোবোৰ মোৰ অতীত জীৱনৰ প্ৰায় সম্পূৰ্ণ ঘটনাৱলী মই মোৰ সপোনত দেখিছিলোঁ, শুনিছিলোঁ। ভাবিছিলোঁ সি ১৩০০ বছৰ আগতে ঘটা নহয়, কালি নিশাই যেন সকলো ঘটিছে। সাৰ পাইহে বুজিলোঁ সি মোৰ ভুল। কিন্তু ঠাইখন চকুত পৰাত মুহূৰ্ততে মই চিনি পালোঁ। ১০০ বছৰ পাছত হ'লেও এয়ে সেই ঠাই। মোৰ পুৰণা, অতি চিনাকি, অতি হেঁপাহৰ, চেনেহৰ জন্মভূমি। কিছু সময় মনে মনে থাকিল। মোৰ মনলৈ এটা প্ৰশ্ন আহিছিল, কিন্তু তাক মুখ ফুটাই ব্যক্ত কৰাৰ আগতে ফুকনে তাকেই সুধিলোঁ। তই তেন্তে কালিৰ সেই গামখাৰু পিন্ধা হাতৰ গৰাকী ছোৱালীজনীক চিনি পাইছিলি? পাইছিলোঁ, ব্যগ্ৰ হৈ প্ৰশ্ন কৰিলোঁ। কোন আছিল? কোন আছিল তাক মই এতিয়াই কোৱাৰ প্ৰয়োজন নেদেখোঁ। যিহেতু সকলো শুনাৰ লগে লগে নিজেই তহঁতে চিনি ল'ব পাৰিবি। আঁকি থোৱা ছবিখন হাতত তুলি লৈ সি আকৌ সুধিলে, তহঁতে হয়তো ধৰিব পাৰিছ এইখন কিহৰ ছবি? পাৰিছোঁ। এতিয়া আমি থকা দিহিং পাৰৰ এই হাবি। মোক বাধা দি প্ৰয়ে হাঁহিলে। প্ৰথমেই ভুল কৰিলি। ই দিহিঙৰ পাৰৰ হাবি নহয়। এইখনেই হৈছে কাঞ্চনমতীৰ দুয়ো পাৰত থকা কমলা নগৰৰ ছবি। আচৰিত হৈ সুধিলোঁ, তাৰ মানে? ১৩০০ বছৰ আগৰ মোৰ জন্মভূমি এই ঠাইখনৰে নাম আছিল কমলা নগৰ। কিন্তু কাঞ্চনমতী?
নাজানো, 1000 বছৰ আগতেও যদি এই নদীৰ নাম দিহিঙেই আছিল, হয়তো থাকিবও পাৰে। কিন্তু থাকিলেও তাৰ যিচোৱা অন্ততঃ কমলানগৰৰ মাজেদি বৈ গৈছিল, সেই চোৱাৰ নাম কমলানগৰৰ পুৰবাসীয়ে কাঞ্চনমতীয়েই ৰাখিছিল। এটা কথা মই তহঁতক এতিয়াই কৈ থওঁ, সকলো কথা নিয়াৰিকৈ কোৱাৰ শক্তি মোৰ নাই। আৰু তহঁতৰ হয়তো বহু প্ৰশ্নই মনলৈ আহিব পাৰে। কিন্তু মই যে সকলো প্ৰশ্নৰে উত্তৰ দিব পাৰিম তাৰ আশা নকৰিবি, কাৰণ সকলো মোৰ মনত নাই। মই মাথো 2টা বছৰৰ ঘটনাৱলী ক'ম, তহঁতে একো প্ৰতিবাদ নকৰাকৈ শুনি যা। মই যিমানখিনি পাৰোঁ শক্তি অনুযায়ী মোৰ অতীতৰ কাহিনী একো বাদ নিদিওঁ। কিন্তু তাকে কৰিবলৈ হ'লে মই তহঁতক কমলানগৰৰ চমু পৰিচয় এটা দি ল'ব লাগিব। তাক শুনাৰ লগে লগে এই ছবিখনৰ কথা ৰিজাই চাই গ'লেই সকলো অতি সুন্দৰকৈ বুজি পাবি। শুন আগলৈ।